हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটো ক্লাছ আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চাইল্ড ডেভেলপমেন্ট আৰু পেডাগজিৰ ওপৰত কিছুমান কথা। তেনেহ'লে আমি প্ৰথমটো ভিডিঅ'ত যেটো ফাৰ্স্ট পাৰ্ট বনাইছিলো এটোৰ ওপৰত হেতুত আছিল বিকাশৰ ধাৰণা আৰু প্ৰকৃতি কনসেপ্ট অফ নেচাৰ এন্ড ডেভেলপমেন্ট। প্ৰথম পাৰ্টটো যদি চোৱা নাই নিশ্চয় ডেসক্ৰিপচনত গৈ চাব পাৰিব, তাতে লিংক আমি দি দিছো। ফাৰ্স্ট পাৰ্টত আপোনালোকে যিখিনি সহায় সহযোগিতা কৰিলে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে আমাক বহুত ধৰণে কমেন্ট কৰিছে, ফোনত কৰিছে, মানে দ্বিতীয় পাৰ্টটো বনাব লাগে। দ্বিতীয় পাৰ্টত আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বিকাশৰ স্তৰ নিৰ্ধাৰণ ডিটাৰমিনেশ্যন of the stage of development। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো অল অপচনত ৰাখি দিব, পাৰিলে বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। শিক্ষাবিদ তথা চিন্তাবিদসকলে মানুহৰ জীৱনটোক বয়স অনুযায়ী কেইটামান স্তৰত ভাগ কৰিছে। এই যে বয়স অনুসৰি যে ভাগ কৰিছে, ইয়াতো কিন্তু বিভিন্ন জনৰ বিভিন্ন মত পাৰ্থক্য দেখা যায়। সেই বিষয়ে আমি আহক কেইটামান চিন্তাবিদৰ মানে হেহতৰ যিখিনি ষ্টেজ লৈ ধাৰণা হেতুৰ বিষয়ে অলপ আলোচনা কৰোঁ। প্ৰথমে যিজন চিন্তাবিদৰ নাম আমি কম, তেখেতৰ নাম হ'ল ৰুছো। এই ৰুছোয়ে কি ধৰণে বিভাজন কৰিছিলে সেই বিষয়ে জানিম। ৰুছো হ'ল এজন দাৰ্শনিক, তেখেতে ফৰাচী এজন দাৰ্শনিক আছিল। তেনেহ'লে মনত ৰাখিব ৰুছো আছিল ফৰাচী দাৰ্শনিক। তেখেতৰ গ্ৰন্থ আছিল এমিল নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশৰ 4টা স্তৰ বিভাজন কৰি প্ৰত্যেক স্তৰত সময়সীমা নিৰ্ধাৰণ কৰি দেখুৱাইছিল। তেনেহ'লে চাব ভালদৰে মনত ৰাখিব ৰুছো হ'ল ফৰাচী এজন দাৰ্শনিক। তেখেতে লিখা এটা গ্ৰন্থ যাৰ নাম আছিল এমিল, আৰু এই এমিল নামৰ গ্ৰন্থত তেখেতে সৰ্বপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশৰ স্তৰখিনিক 4টা ভাগত ভাগ কৰিছিলে আৰু সময়সীমাখিনিও উল্লেখ কৰি দিছিলে। এইজন ব্যক্তি অৰ্থাৎ চিন্তাবিদৰ মতে, ৰুছোৰ মতে বয়স অনুযায়ী যিখিনি 4টা স্তৰত ভাগ কৰিছিলে বিকাশক, নাম্বাৰ 1ত হ'ল শৈশৱকাল ইনফেন্সি, যিটো জন্মৰ পৰা 5 বছৰলৈ, মনত ৰাখিব জন্মৰ পৰা 5 বছৰলৈকে শৈশৱকাল বুলি ধৰিছিল ৰুছোয়ে। বাল্যকাল আহিল দ্বিতীয় নম্বৰত 5 বছৰৰ পৰা 12 বছৰলৈ, যিটোক চাইল্ডহুড বুলি কোৱা হয়। মনত ৰাখিব 5 বছৰৰ পৰা 12 বছৰলৈ ৰুছোয়ে বাল্যকাল বুলি ধৰিছিল। আৰু নাম্বাৰ 3ত প্ৰাক কৈশোৰকাল আৰ্লি এডলছেন্স, যিটো 12 বছৰৰ পৰা 15 বছৰলৈ ধৰা হৈছে। নাম্বাৰ 4ত আহিল শেহতীয়া কৈশোৰকাল, যিটোক লেট এডলছেন্স বুলি কোৱা হয়, 15 বছৰৰ পৰা 20 বছৰলৈ ধৰা হৈছিল। তো এই 4টা যে আমি শৈশৱকাল, বাল্যকাল, প্ৰাক কৈশোৰকাল আৰু শেহতীয়া কৈশোৰকাল, এই 4টা কাৰ মতে ভাগ কৰিলোঁ? ৰুছো আছিল ফৰাচী দাৰ্শনিক। তেখেতৰ এমিল নামৰ গ্ৰন্থত এই কথাখিনি উল্লেখ আছিল। দ্বিতীয়তে যিজন দাৰ্শনিকৰ নাম আমি ক'ম, তেখেতৰ নাম হ'ল আৰ্নেষ্ট জোন্স। এই আৰ্নেষ্ট জোন্সৰ মতে ৰুছোয়ে যেনেকৈ শ্ৰেণী বিভাজন কৰিছিলে, এই ৰুছোৰ শ্ৰেণী বিভাজনৰ লগত সংগতি ৰাখি আৰ্নেষ্ট জোন্সে মানৱ জীৱনক 4টা মূল ভাগত ভাগ কৰিছিল। ৰুছোয়েও 4টা ভাগত ভাগ কৰিছিলে, আৰ্নেষ্ট জোন্সেও 4টা ভাগত ভাগ কৰিছিলে। তেখেতৰ অৰ্থাৎ এই আৰ্নেষ্ট জোন্সৰ যিখিনি 4টা ভাগ, সেই 4টা ভাগ কেনেকুৱা ধৰণৰ আমি দেখুৱাই আছোঁ আপোনালোকক। নাম্বাৰ 1ত শৈশৱকাল জন্মৰ পৰা 5 বছৰলৈ, আৰু শেহতীয়া বাল্যকাল যিটো নাম্বাৰ 2ত আহিল 5 বছৰৰ পৰা 12 বছৰলৈ, আৰু নাম্বাৰ 3ত আহিল কৈশোৰকাল 12 বছৰৰ পৰা 18 বছৰলৈ, আৰু নাম্বাৰ 4 আহিল বয়প্ৰাপ্তিকাল, যিটো 18 বছৰৰ পিছত, অৰ্থাৎ 18 বছৰৰ পৰা বাকী যিখিনি সময় জীয়াই থাকে ব্যক্তিজন, তেখেতক সেইখিনি সময়ক বয়প্ৰাপ্তি কাল বুলি ধৰিছিল। এই 4টা ভাগ আহিল আৰ্নেষ্ট জোন্সৰ শ্ৰেণী বিভাজনৰ ভিতৰত বিকাশৰ স্তৰ। এইবাৰত লোৱা হৈছে ৰায়বাৰ্ণ হ'ল এজন শিক্ষাবিদ, যাৰ সম্পূৰ্ণ নামটো হ'ল WM ৰায়বাৰ্ণ। এই WM ৰায়বাৰ্ণে বিকাশৰ স্তৰক অধিক সূক্ষ্মভাৱে বিভাজন কৰিছিলে। তেওঁ মানুহৰ বিকাশৰ প্ৰক্ৰিয়াক মূলতঃ 6টা বিশেষ শ্ৰেণীত ভাগ কৰিছিলে। বয়স অনুযায়ী সেই ভাগবিলাক আমি এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম। তেনেহ'লে ইয়াত চাব ৰুছোয়ে 4টা ভাগত ভাগ কৰিছিলে, আৰ্নেষ্ট জোন্সে 4টা ভাগত ভাগ কৰিছিলে, আৰু এইবাৰ আহিল WM ৰায়বাৰ্ণ। এই ৰায়বাৰ্ণে কেইটা ভাগত ভাগ কৰিলে ভালদৰে মনত ৰাখিব, 6টা বিশেষ ভাগত ভাগ কৰিছে। এই ভাগ 6টা হ'ল শৈশৱকাল জন্মৰ 2.5 বা 3 বছৰলৈ, জন্মৰ পৰা 2.5 বছৰ বা 3 বছৰলৈকে শৈশৱকাল। 2 নম্বৰত আহিল আগতীয়া বাল্যকাল, যিটো
3 পৰা আৰম্ভ কৰি 6-7 বছৰলৈ মানসিক বিকাশৰ যিটো পৰ্যায় হেতুক কোৱা হয় আগতীয়া বাল্যকাল। নাম্বাৰ 3 আহিল অৱস্থানৰ প্ৰাপ্তি বা পৰিৱৰ্তনসূচক কাল, যিটো হ'ল 6-7 বছৰৰ পৰা আৰম্ভ কৰি 8 বছৰলৈ দৈহিক বিকাশৰ যিটো পৰ্যায় হেতুক 3 নম্বৰ ভাগত স্থান দিছিল পৰিৱৰ্তনসূচক কাল বা অৱস্থানৰ প্ৰাপ্তিকাল। 4 নম্বৰত দিয়া হৈছিল শেহতীয়া বাল্যকাল, যেটো 8 বছৰৰ পৰা আৰম্ভ হৈ 12 বছৰলৈ চলে, যেটো মানসিক বিকাশৰ পৰ্যায় বুলি ধৰিছিল। আকৌ নম্বৰ 5ত দিছিল আগতীয়া কৈশোৰকাল, 12ৰ পৰা 14 বছৰলৈ চলে, যেটো দৈহিক বিকাশৰ পৰ্যায় বুলি ধৰা হৈছিল। আৰু নম্বৰ 6ত শেহতীয়া কৈশোৰকাল, যেটো 14ৰ পৰা 18 বছৰলৈ, যেটো সময়ত মানসিক বিকাশৰ পৰ্যায় ঘটিছিল। এই যে আমি তিনিজন চিন্তাবিদ শিক্ষাবিদৰ যিখিনি বিকাশৰ স্তৰ বিভাজন সেইখিনিৰ বিষয়ে আলোচনা কৰিলোঁ আপোনালোকৰ লগত। তো ইয়াত চাব যে বিভিন্নজনে বিভিন্ন ধৰণে বিভিন্ন বয়সৰ সীমা অনুযায়ী বিভিন্ন নামেৰে নামকৰণ কৰি স্তৰবিলাকৰ নাম দিছিল। তো ইহঁতৰ মাজত এটা পাৰ্থক্য দেখা গৈছে, কিন্তু সিহঁতৰ মতৰ পাৰ্থক্য থাকিলেও একেবাৰে মিল নাই বুলি আমি ক'ব নোৱাৰি। কিন্তু যি কি নহওক সিহঁতৰ মাজৰ যিখিনি আলোচনা, প্ৰতিজনৰ আলোচনাৰ মাজৰ পৰা আমি মিলখিনি উলিয়াই লৈ এটা বস্তুত উপনীত হ'ব পাৰিছোঁ, এটা সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ যে বিভাজন যিটো আছে বিকাশৰ স্তৰ, এই বিভাজনটো সাধাৰণতে 4টা স্তৰত ভাগ কৰা হয় বা 4টা স্তৰত বিভক্ত কৰা হয়। সেই 4টা হ'ল শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ককাল। মনত ৰাখিব মানুহৰ বিকাশৰ মূল স্তৰ হ'ল 4টা। বিভিন্ন দাৰ্শনিক বা বিভিন্ন শিক্ষাবিদে বিভিন্ন ধৰণে ভাগ কৰিলেও মূল ভাগ 4টা। তেনেহ'লে আমি যিখিনি কথা আলোচনা কৰিলোঁ ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্টত, এইখিনিৰ মূল কথা বৃদ্ধি আৰু বিকাশৰ ওপৰত আমি এটা বস্তুৱেই পালোঁ। আকৌ ভালদৰে মনত ৰাখিব, বৃদ্ধি আৰু বিকাশ একে নহয়, এইটো আমি পালোঁ। বৃদ্ধি শব্দটো শাৰীৰিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। দেহৰ আকৃতি, ওজন, উচ্চতা আৰু দেহ কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাকে আমি বৃদ্ধি বুলি ক'ব পাৰি। আনহাতে বিকাশ বুলিলে সেই আকৃতি, ওজন, উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মক্ষমতা, দৈহিক পাৰদৰ্শিতা আদিক বুজায়। ই গুণগত অৰ্থসূচক, বিকাশৰ পৰিধি বহল। এইখিনি কথা আমি শিকিলোঁ। বন্ধুসকল, ভিডিঅ'টো কেনে পালে? ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আপোনালোকৰ ফালৰ পৰা পূৰ্ণ সঁহাৰি পালে আমি আকৌ ইয়াৰ তৃতীয় পাৰ্টটো আগবঢ়াবলৈ চেষ্টা কৰিম। তাতে আমি আলোচনা কৰিম শিশু বিকাশৰ দিশসমূহ, ডিমেনষ্ট্ৰেশ্যন অফ চাইল্ড ডেভেলপমেণ্ট। শিশুৰ বিকাশৰ যিখিনি দিশ আছে সেইখিনি বিষয়ে আপোনালোকৰ লগত যাৱতীয় কথাখিনি আলোচনা কৰিম। শেষত সুস্থ থাকক, সবল থাকক, সদায় এডুকেট প্লাছৰ লগত জড়িত হৈ থাকক। ধন্যবাদ। জয় হিন্দ।